যে 100 টিকা লোৱা হেতেন অ পেহী এতিয়া কেম শো মজামা হ'ব দে তোক দেখিম না মোৰ পৰা তই কিমান ৰান বনাব পাৰ মই তো অকলে 56 বনাই দিলো ঐ কনচেং এবাৰ তই যা মামুনিয়ে 56 মাৰিলে তহঁতি কেইটাই লগ লাগি মুঠতে সিহঁতক 150 মান টাৰ্গেট দি দে হ'ব দিয়ক ধুনীয়ান ককা আমি পুৰা চেষ্টা কৰিম অল দা বেষ্ট ব্ৰো অ থ্যাঙ্কস মেন কনচেং যা মোৰ শুন ভালকে খেলিবি দেই ঐ মামুনি তই মোক গেজু কৰি আউট কৰাই নিদিয়া হ'লে সিহঁতক মই 500 মান টাৰ্গেট দিলো হয় তেনেকুৱা কথা নকব একো গেজু কৰি মই আপোনাক আউট কৰা নাই আপোনাৰ নিজৰ ভুলৰ বাবে আপুনি আউট হ'ল ঐ কনচেং ভাইটি অকমান সোনকাল কৰা আকৌ আমি দেখোন বেট ধৰিবলৈ আছে ৰ'দটোৱে যেনেকুৱাহে খাওঁ কৰি আছে বেছি দেৰি খেলি থাকিব নোৱাৰিম আৰু ইয়াত ঐ কনচেং অল দা বেষ্ট একদম ওলাই লাগিলে ভাই 46 নালাগিলে আলু গুটি ওকে খালি মই আহ বুলি কোৱাৰ লগে লগে আহি যাবি আকৌ বজেন্দা দিয়ক বল দিয়ক বজেন্দা অকমান লাহে আমি কিটা পাৰ্টনাৰ নহয় জানো নাই এতিয়া সেইবোৰ মিটিয়ালি দেখুৱাব নোৱাৰিম দেই বেয়া নাপাবা ও নাইস বলিং গুড বলিং ও বজেন্দা ले लो কনচেং কা খুটি ले लो এ পয়া লগা চুপ চেইন থাকিবি পাবিগে আকৌ হাইট ও পুরকন ভাইটি দিয়া বল দিয়া ঐ হানি সিং পুৰা যাই দে ঐ ওকে আঙ্কুল আপুনি দেখোন মোৰ কথা জানে একদম ওলাই লাগিলে ভাই 46 নালাগিলে আলু গুটি হানি সিং তো আউট হলে হয় আৰু দেই বৰ উস্তাদি কনচেং ভাইও বহনি কৰিলা আপোনাৰ বলত কেনেকুৱা শট মাৰিলো দেখিলে মই লাহেকে দিছিলো কাৰণে পাৰিলা আয়ো হ'ব নেকি সেইটো যে আপুনি লাহেকে দিয়া নাই আৰু বলিং গুড বলিং ইয়াক এবাৰ লোভিয়া বল দিব লাগিব ৰ ও বজেন্দা ले लो হানি সিং কা খুটি ले लो এ উঠাকে মাৰা সিক্সাৰ ওই তোমালোকে ধৰা মিছ নকৰিবা হেল্ল' বন্ধুসকল তোমালোকে বাৰু কেতিয়াবা শুনি পাইছানে যে কেৱল খোজকাঢ়িয়ে বহুতো টকা উপাৰ্জন কৰিব পাৰি যদি শুনিছা ঠিকেই শুনিছা এইটো এটা সম্পূৰ্ণ বাস্তৱ কথা তোমালোকে ইয়াৰ বাবে ৱৰ্ল্ড ক্লাব এপটো ডাউনলোড কৰিব লাগিব যিয়ে তোমালোকৰ প্ৰতিটো খোজ গণনা কৰিব আৰু ইয়াৰ বিনিময়ত তোমালোকে টকা উপাৰ্জন কৰিব পাৰিবা তোমালোকে বিশেষকৈ 3টা উপায়েৰে টকা উপাৰ্জন কৰিব পাৰিবা তোমালোকে ৰেফাৰেল কোড ব্যৱহাৰ কৰি তোমালোকৰ বন্ধু বা আত্মীয়ক আমন্ত্ৰণ জনাই এটা ডাঙৰ পুৰস্কাৰ দিব পাৰিবা কেৱল এয়াই নহয় এটা উন্নত মানৰ জোতা ক্ৰয় কৰি লাকি কণী ৰেফাৰেলত অংশগ্ৰহণ কৰিব পাৰিবা ভাগ্যৱানসকলে কণীৰ স্ক্ৰীনশ্বট দেখুৱালে 100WC পৰ্যন্ত কণী জিকিব পাৰিবা আৰু ইয়াৰ ফলত ঘৰুৱা সামগ্ৰী গ'ল্ড জুৱেলাৰী আদি লাভ কৰিব পাৰিবা তাৰ বাবে তোমালোকে ফেচ স্কেনিং কৰি একাউণ্টটো ভেৰিফাই কৰিবলৈ নাপাহৰিবা কেৱল যোগ্য একাউণ্টবোৰেহে পুৰস্কাৰ পাব পাৰিব এই এপ্লিকেশ্যনটো সকলোৰে বাবে বিনামূলীয়া মাত্ৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি ৰেফাৰেল কোড 8PPS ব্যৱহাৰ কৰিবা যদি তোমালোকে এতিয়া ৱৰ্ল্ড ক্লাব এপটো ব্যৱহাৰ কৰিব পৰা নাই তেতিয়াহ'লে ইয়াৰ সুপিৰিয়ৰ বিষয়াৰ সৈতে তোমালোকে যোগাযোগ কৰিব পাৰিবা যিয়ে তোমালোকক ইয়াৰ বিষয়ে জনাত অধিক সহায় কৰিব তেতিয়াহ'লে তোমালোকে কিহৰ বাবে অপেক্ষা কৰি আছা গতিকে এতিয়াই তোমালোকে ৱৰ্ল্ড ক্লাব এপটো ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি লোৱা আৰু সহজে উপাৰ্জন কৰিবলৈ আৰম্ভ কৰি দিয়া ও হানি সিং আউট কেনে লাগিলে হে পয়া লগা তুমি একদম মজাকে ধৰিলা একদম জেংগো পয়া লগা তোক আজি মই ঘৰতে দিমগে ৰ ঐ ল'ৰা একেটাও মাৰিব নোৱাৰাকে আউট হৈ গলি কেনে লাগিলে সেইটোনো কি ডাঙৰ কথা বিৰাট কোহলি ধোনী তেহেঁতিও দেখোন কেতিয়াবা আলু গুটিত আউট হয় মইতো হানি সিংহে তই কিন্তু আউট হৈ নিদিবি আকৌ দে তোক তাককে হ'লেও খেলি থাকিবি তই আউট হৈ গ'লে ইমানতে চাবনিকা পৰিব হ'ব দিয়ক পেহী ঐ হানি সিং তোৰ যে লেকচাৰহে বেছি কি মোটো কৰিলিগে গৈ এ আঙ্কুল মই ওলাই মাৰিবলৈ গৈছিলো আকৌ আপুনিতো জানে লাগিলে 46 নালাগিলে আলু গুটি আয়ো আঙ্কুল আজে পাজে কথা নকবি মোৰ আগত তোক চালা টিমত ল'বই নালাগিছিলে ঐ ফোনে ওলাই মাৰিবলৈ নাযাবি হা একদম তোক তাককে খেলি থাকিম হ'ব দে অ বাবুৱা দুইটাই ফুসফুসকে কি পাতিলা হে আয়ো আমাৰ গোপনীয় কথাবোৰ আপোনাক আকৌ কিয় কম ও বজেন্দা ले लो ফনিকা খুটি ले लो পয়া লগা তোক চালা লাগে নেকি মাহা তোক মই সেউলা মনা কৈছিলা কেছে আছো আঙ্কুল একদিন মৰমে থাকিলে কক দে নহলে কিন্তু মই এক ভামগে এইটো চালা মহা কুফা হয় সি চেয়ে মোক আউট কৰাই দিলে মোৰ মন গৈছে মই চিঞৰিছো আকৌ তোমাৰ মন গৈছে তুমিও চিঞৰা ফালতু কৰবাৰ হ'ব দিয়া পয়া লগা তুমি মনমান থাকা আৰু পুতুকন ভাইটি বল এতিয়া তুমি দিবা নেকি
এই বজেন্দ্ৰ দিয়ক দিয়ক আপুনিয়ে দিয়ক মই চিকা মাৰি হাত নুগুন্ধোৱাও আইও এইটো পুতুকণ ভাইটি তুমি একদম ৰাইট কথা কৈছা ফণী ভাইটি তুমি ৰেডি নে বল দিওঁ অ ৰেডি দিয়ক দিয়ক অ বজেন্দ্ৰ লে লো ফণিকা মিদুল খুটি লে লো আয়ো এইটো সঁচাকে বোলে ষ্টুপিড ল'ৰা কৰি তাক নিশ্চয় বোলে ক'লো কেনেকে তেটো ফালি চিঞৰি থাকে দেখিছানে ইয়াৰ বাপেক মই হ'ব লাগিছিলে এক মই ইমান ডাঙৰ হ'বলৈ নিদো সৰুতে তেটো চাপাতি মাৰিলোহেঁতেন আংকুল এতিয়া চাওকচোন নিচাকে কথা নুশুনে কেনেকে তেটো ফালি চিঞৰি আছে সি চিঞৰিছে কোনো কেলা পকাল পৰিছে চিঞৰি থাকিবলৈ দে তাই তেনেকে চিঞৰি থাকিলে খেলুৱৈবোৰ মনটো ডাইভাৰ্ট হৈ যায় নহয় ৱেল প্লে ব্ৰ কনচেপ্ট একেটা ল'ব পাৰিম আহা এ বা ফণী ভাইটি এক ৰাণে তুমি খাতা খুলি দিলা ছয়টা মই খাতা খুলিম বুলি ভাবিছিলোঁ আপুনি আকৌ বেয়া পাব নহয় সেইকাৰণে একেটালৈ খুলিলোঁ আইও মইনাকণ বাখৰৰ কথা বঢ়িয়া পুৰা মিমিকে মাৰি থাক ন টেনচন একো জলবাজি কৰিব নালাগে ৱে ল'ৰাকেইটা নেৰিবি দে বজেনৰ বলত পুৰা থুকন দে ঐ কনচেং কি তোক তাক খেলি আছ বে ওলাই একদম ধাম ধুম মাৰ হ'ব দে মই জানো নহয় তই শিকাব নালাগে ঐ পুতুকণ ভাইটি দিয়া বল দিয়া ঐ চেলমনি বদতি আউট মই অকলে 6টা 6 5টা 4 মাৰি 56 বনালো তেহেঁতি কিটা অকলে খেলাব পাৰিলে रानी में तू राजा आजा आजा बाहू में आजा মই টিপিং কৰিম ধনিয়াম কাইদে আপুনি এতিয়া বলিং কৰিব আৰু ফণি থাকিবি এডোখৰত কনচেং থাকিবি পোৱা লগা জেগাত আৰু হানিচিং তই থাকিবি হে চুকৰ ৰাস্তাটোত আহাব তই বজেন আমি 57 মাৰিলো তহঁতক 58 টাৰ্গেট দি দিলো হা হ'ব দে বজেনটা প্ৰথমে এতিয়া কোনে বেট ধৰিব আপোনালোকে ধৰিব নেকি প্ৰথমে পুতুকণ ভাইটি আৰু পয়া লগাই যোৱা অভাৰ চভাৰ নাই নহয় দুটাই যিমান পাৰ ৰান বনাই দিয়া বাকীটো ভুলাই ময়ে অ'কে হ'ব বৈ ভুলা আমি দুটাই অকণ বিশ্ৰাম কৰোঁগে তেতিয়াহ'লে পয়া লগা আজি নেৰিবা পুতুকণ আজি পুৰা মাৰেগা অ' পুতুকণ ভাইটি একদম ধুমাককে মাৰো 4 একদম ধুমাককে মাৰো 6 অ' চেলমনি বদতি আজি দেখাই দিয়া তোমালোকৰ পাৱাৰ আংকুল লেলো পুতুকন কা খুটি লেলো এতিয়া হিউজ হৈছে মই চিঞৰতে আহি মোক গালি দিছিলে পুতুকন টুক টাক খেলি থাকিবি আৰু একদম 4-6 মাৰ সোনকালে জিকি পেলা আপুনি মোক আগাব বিচাৰিছে আমি পুৰা গহিনত খেলিব গহিনত ফৰে হ'বগে নেকি বাৰু বঢ়িয়া জিকিবলৈ আৰু 54 লাগে 4 মাৰি খাতা খুলি দিলো পুৰা খেকা সানি লৈছো এবাৰ ললিত পুতেকটো ঈশ্বৰক চিন্তি গ'ল আৰু বঢ়িয়া ৱেল ডান মাই বয়জ একদম বঢ়িয়া খেলিছা পয়া লগা তুমি মাৰিব নোৱাৰিলে একাউণ্টলৈ পুতুকনক দি দিবা হা হ'ব পয়া লগা একদম আৰামত খেলিবা হা একো জলবাজি কৰিব নালাগে ঈশ্বৰে আশীৰ্বাদ কৰিলে বজেন্টাতে বেট নধৰাকে আমিয়ে জিকাই দিম মাৰিবলৈ গৈ পয়া লগা আলু গুটি পালে চিঞৰি থকা চুটুকাও পালে ইনচাল্ট কৰিব নালাগে নিজেও আলুগুটিটা উঠাইছিলা মনত ৰাখিবা ফাল্টু কৰবাৰ পয়া লগা বেট ধৰিবলৈ গৈছিলাহে আহিলাই নেকি হ'ব দিয়া ফণি তোমালোকে যিভাগে হাঁহি দেখুৱাইছা তোমালোকে যেন বহুত ৰান বনালা তোমালোকৰতো আলুগুটিটা উঠলা অ' ভোলা মিয়া ময়ো বেট ধৰিবলৈ পাম নে তই জিকাব পাৰিবি অবভিয়াছলি কি আপুনি বেট ধৰিব নেলাগে কি হ'ল পয়া লগা উঠলা হলা আৰু মন বেয়া কৰিব নালাগে নহয় শুনিছা নাই বজেন্টা হেঁতি মোক কেনেকে জোকাইছে আলুগুটিটা উঠলি বুলি তুমিও কৈ দিলে হয় তহঁতিও দেখোন বুলি আলুগুটি মাৰিলি অ' পেহী আজি আপুনি কেমেৰাটো লৈ আহিব লাগিছিলে পাই কেলে
মই গৰু পিতন দিয়া আপোনাৰ ভিউৱাৰসকলক দেখুৱাব পাৰিলেহেঁতেন। ভোলা তই ইমান ফিট নামাৰিবি, জানো তই কিমান গৰু পিটন দিবি। হাই পুতুকান ভাইটি, আমাক জিকিবলৈ আৰু কিমান ৰান লাগে দে? মই 5 মাৰিলো আৰু বেছি নালাগে, 53। বাপৰে ভোলা দাই এইটো বাম্পাৰ ছয় মাৰিলে দেই। পুতুকান ভাইটি, কিছুমানে পাহৰিবও পাৰে। এইটো ভয়ানক ছয় মৰাৰ পাছত জিকিবলৈ আৰু আমাক কিমান ৰান লাগে? ভোলাদাও বেছি নালাগে, ভগৱানৰ কিমান মাত্ৰ 47 অনলি। আমিও জানো নহয় কিমান ৰান লাগে, এনে কেলে টেপ টেপাই আছ? বল দিওঁতে দিওঁতে পেনৰ ৰছীত ঢিলা হৈ গৈছেগে। হানি সিং তয়ো মিছা মিছি চিঞৰি নাথাকিবি, লাগে নেকি তোক? পঢ়া লগাই চিঞৰিলে আকৌ গালি দিব নোৱাৰে, মই চিঞৰিলেহে গালি দিয়ে। আৰু চিঞৰিম মোক চিঞৰিলে আকৌ গালি দিয়ে, এতিয়া আকৌ তাৰ নিজৰ মুখখন বন্ধে নোহোৱা হ'ল। ভোলা ভোলা পুতুকান পুতুকান মাৰিব 4-6। থেংকু ভালক। পুতুকান ভাইটি হা হা হা। ৰ'ব পেহী, বলটো বিচাৰিয়ে পোৱা নাই, ঘাঁহখিনিত সোমাই গ'ল। পুতুকান ভাইটি হা হা, ধুই লওঁ। আহক ল'ৰা কি ভাবা লাগিছে, আছো জলদি বল দে। চেলমনি বদতি বাজ গয়া ৰে বাবুয়া। বঢ়িয়া। বজেন্দ্ৰ যি দেখিছো আপুনি বেট নোধোৱাকে সেইটো জিকাই দিব নেকি? তাকে বজেন পুৰা খেলা চলি আছে নেকি? কোন জিকিব এতিয়া? কোন জিকিব আৰু আমিয়ে জিকিব লাগে। আৰু ইমান ধুনীয়া খেলখন চলি থাকোতে আপুনি ভিতৰত কি কৰি আছিলে হে? বজেন জিঅ' চিনেমাত মই ৰডিছ চাই আছিলো। বজেন কেনেবাকে এতিয়া মই বেট ধৰিবলৈ পাম নেকি? 6-4 দুটামান মাৰো। এতিয়া নহব আৰু অলপ পাছত আমাৰ খেলাই খতম হব। জিকিব আৰু এতিয়ালৈকে আউটে কৰিব পৰা নাই। আকৌ বজেন্দাই বেট ধৰিবলৈ আছে। মই যাব ফাল্টু টিমটো থলো। আংকুলটো যে কাম নাই আৰু দেই, বল দিছে আউট কৰিবই পৰা নাই। আংকুল দিয়ক, মই বল দিওঁ, আপোনাৰ কাম নহব। আপুনি দিনটো বল দি থাকিলেও আৰু আউট কৰাব নোৱাৰে। ভালে কথা, দে তই দে। মোৰ চালা বল দিওঁতে হাতৰ গাঁঠি একদম বিষ হৈ গ'লগে। यहाँ पे साला कोई मजाक चल रहा है क्या? मजाक चल रहा है? अथानी पा मिसा मिसी बल दिया आउट কৰিব পৰা নাই। ল'ৰা তোৰ লেকচাৰ বন্ধ কৰ, সোনকালে বল দে। ভোক লাগিছে নহয়, জিকি মেলি সোনকালে ভাত খাবগে লাগে। ওকে দিছো। জীৱনত কেতিয়াবা ঘুগুনি বল দেখিছে নাই? ঘুগুনি বল নাই দেখা যদি এতিয়া চাব হা, মই পেলাম। ই বল দিয়াত ভালেই দেই, বঢ়িয়া বল পেলাইছে। বলিং গুড বলিং। এনেকে দে। পাৰ্টনাৰ মোৰ প্ৰশংসা কৰিছা নেকি? কৰা এনেকে মোৰ প্ৰশংসা কৰিলে মস্ত ভাল লাগে। চাবা এতিয়া আৰু 2 বল দিম। তোৰ পুৰা ঘুগুনি বল পেলাই দে। ভোলা দেখিছ ধুনীয়া বল কেনেকুৱা বল দিছে। এনেকুৱা বল ভোলাই চকুমুদি ফালি পঠিয়াই, আপুনি চাই থাকক। বজেনে হানি সিং বুলি কোৱাটো ভাল বল কৰে দেই, সিহঁতক 1 ৰানো ল'বলৈ দিয়া নাই দেখিছ? তাকে ময়ো হানি সিঙে ভাল বল কৰে বুলি আজিহে গম পাওঁ দেই। কিয়? আংকালে খেলিয়ে পোৱা নাই তাৰ লগত ক্ৰিকেট। ভোলা কি টুক টাক কৰি আছে? পিটন দিয়ক নহলে 1 ৰান এটা লৈ মোক দিয়ক। এহেঁতি নিজিকাকে দাঙি মেলি ফূৰ্তি কৰিলে, জিকিবলৈ হলে কি কৰিব এহেঁতি? বজেন্দা এতিয়া চব আপোনাৰ ওপৰতহে আৰু দেই। এহেঁতৰ লগত হাৰিবলৈ হলে যাব লাজ পাব লাগিব। আৰু আমাক জিকিবলৈ কিমান ৰান লাগে? 45। আমাৰ বজেন ভাইটি হানি সিঙৰ ঘুগুনি বলত তোমাৰ খুটি উৰি যাব চাবা। অকে, দেখা যাব। বল ফেকৰে ফেকো, জিকিব লাগে। বজেন্দা মাৰ্ক দিলি ঢেকীয়া দিলি 6-4 বৰষুণত ধুমুহা তুলি দিবি। কটা আহিয়ে 6ডালেহে বহনি কৰিলে। হানি সিং তো ঘুগুনি বল এতিয়া মটৰ খুৱাটি খাই পেলাইছে চোন। বজেন্দা ইয়াক ঘুগুনি বল ফেনেকি পেলাক। ধেৰ তই যিহৰ ভয় আছিলে সেইটোকে হ'ল।
few moments later. ঐ বজেন খেলত মুঠতে কোনেও নিজিকিলে আমি খেলখন ইয়াতে সামৰণি মাৰি ঘৰলে চব দিহা দিহি যাওঁগে দেই আপোনালোক এনেকে গ'লেগে নহ'ব ন আমাক জিকিবলৈ মাত্ৰ 3 ৰান লাগে ঘূৰি আহক আৰু খেলখন সম্পূৰ্ণ কৰক বসন্ত দাদী ঘূৰি নাহে খেলখন মানে সম্পূৰ্ণও নকৰে আৰু আমাকো জিকিব নিদিয়ে আমি জিকিবলগীয়া খেলখন এনেকে নেখেলি আমাক হৰুৱাই থৈ গ'লে নহ'ব নহয় তেহেঁতৰখিনিক যেন তেনে ধৰি হ'লেও খেলাম কি চাই আছ ধৰি আন